আমি পাতি আছিলোঁ যে আমাৰ অসমীয়া যুৱক যুৱতী মুম্বাইত কেনেকুৱা ধৰণৰ কাম কৰি আছে অলপ এইখিনিতে আহি যায় স্বাভাৱিকতে জুবিন গাৰ্গ আৰু পাপনৰ কথা হয় হয় তেওঁলোক তাতো যথেষ্ট জনপ্ৰিয় হয় কিন্তু এতিয়া আপোনাক সোধেনে তেওঁলোকৰ কথা কোনোবাই মই যেহেতু দৌৰাদৌৰিত আছিলোঁ কিন্তু কিছুমানে সুধিছে যে কিয় हो रहा है क्या हुआ सच में क्या हुआ আচলতে পাপনৰ প্ৰসংগত হয় হয় মই ভাবোঁ যে মই গম পালোঁ বিশ্বস্ত সূত্ৰে যে পুলিচ ইনভেষ্টিগেশ্যন চলি আছে এটা ভিডিঅ'খন যেতিয়া মই চাইছোঁ মই ৩৫ বাৰমান চাইছোঁ আৰু সেই ভিডিঅ'খন চালে যেনেকৈ ছবি এখনত আপোনাৰ কোনটো এংগেলৰ পৰা কি শ্বট ল'লে কাক যেনেকৈ আপুনি যেতিয়া ইয়াৰ পৰা শ্বট লয় মই এনেকৈ দিলোঁ এনেকৈ গুচি গ'ল পিছফালৰ পৰা যিটো লৈছে সেইটো যেতিয়া সেই মুহূৰ্তটো একচুৱেল মুহূৰ্তটো আহিছে ওঠত কিছ কৰিছে নে গালত কিছ কৰিছে সেইটো কিন্তু মই ৩৫ বাৰ চোৱাৰ পিছতো মই ধৰিব নোৱাৰিলোঁ সেইটো হয় গতিকে মই তেতিয়া মই ক'লোঁ তেখেতক যে মই মোৰ ড্ৰয়িং ৰুমত বহি পেলাই কেনেকৈ জাজমেণ্টটো দিওঁ ইট শ্বুড গ' টু ফৰেনচিক laboratory, clean up the video, don't ruin somebody's life. You have a responsibility. Don't ruin somebody's life along with the family by depending at a video, blurry at a video cycle. I can't comment to you. And that is injustice according to me. Aru hetu korak অকল পাপন বুলিয়ে নহয় কোনো কাৰো ক্ষেত্ৰতে উচিত নহয় হেতু কৰা দ্যাটস হোৱাট আই থিংক এণ্ড দ্যাট ইজ হোৱাট হেজ হেপেণ্ড সেইটো হৈছে সেইটো ঘটিছে আৰু মই ভাবোঁ যে সেইটো অত্যন্ত বেয়া কাম হৈছে আৰু যদি কৰিছে সেইটো বেয়া হৈছে যদি কৰিছে তেতিয়াহ'লে ডেফিনেটলি কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত আমি দুই এটা চেনেলতো জাজমেণ্ট দি আপুনি যিটো কৈছে জাজমেণ্ট দি বহি আছে ডেফিনেটলি বহি আছে সেইটো নিশ্চয় মানে এনেকুৱা ধৰণৰ জাজমেণ্ট দি পেলাই বহি আছে যে মই চাই পেলাই অত্যন্ত আঘাত পাইছোঁ ডেফিনেটলি মই নাম কোনো পধ্যে নকওঁ কিন্তু চবেই গম পাব এনেকুৱা শব্দ ব্যৱহাৰ কৰিছে পাপনৰ ক্ষেত্ৰত আৰু বহুতৰ ক্ষেত্ৰতে তেখেতে কৰে যে যিটো মই ভাবোঁ যে যিটো শালীনতা যিটো গ্ৰেচ বুলি কয় যিটো আজিকালিৰ অভিনেতা বা যি পলিটিচিয়ান বা শিক্ষকৰ মাজতো লাহে লাহে কমি গৈ আছে ডিগনিটি বুলি কয় এইটো খুব মানে অমূল্য বস্তু আৰু সেই বস্তুটোক আপুনি মাৰ্কেট ইকনমিত বজাই ৰখাটো খুব টান কাম কিন্তু এইটো আমি যদি বজাই নাৰাখোঁ সংবাদ অনুষ্ঠানবিলাকে যদি বজাই নাৰাখে অভিনেতাসকলে যদি বজাই নাৰাখে তেতিয়াহ'লে কোনে ৰাখিব বাৰু এইটো আমি এৰিলোঁ আৰু এই মানে আইনে কি বেলেগ কথা কিন্তু আইন সম্পৰ্কেও আমাৰ সকলো কিন্তু অৱগত হোৱা ভালকৈ জনাটো উচিত আইনত কেনেকুৱা প্ৰটেকশ্যন দি আছে ইত্যাদি আচ্ছা এতিয়া জুবিন আৰু পাপন এওঁলোক তাত কিমান জনপ্ৰিয় পাপন অত্যন্ত জনপ্ৰিয় একৰ্ডিং টু মি জুবিনৰ বিষয়ে বহুত মানুহে খুব ভালকৈ জানে যেহেতু জুবিনতকৈ পাপন বেছি কাম কৰিছে বম্বেত থাকি পেলাই সেইকাৰণে পাপনক ভাল পোৱা মানুহ যথেষ্ট আছে মানে অত্যন্ত ভাল পোৱা মানুহ আছে বহুত পৰিমাণে আছে আপুনি মানে অসমৰ নাম দেশে বিদেশে বিয়পাই দিছে এই কথাটো অস্বীকাৰ কৰা নাযায় হয় সেইদৰে আপোনাক ইয়াত সন্মান কিমান প্ৰদৰ্শন কৰা হৈছে বুলি আপুনি অনুভৱ কৰে যথেষ্ট মই ভাবোঁ যে মোক ডিউতকৈ বেছি কৰা হৈছে নেকি হয় নেকি নহয়